ছাৰ এই বৰ্ডখন খুলিয়ে পেলালোঁ মানুহ যেতিয়া আহিলে ভালেই কৰিলি কিন্তু ভিতৰ ৰুমখিনি চাফা কৰিলি নে নাই সেইখিনি অলৰেডি ঠিক ঠাক কৰা হৈ গ'ল ছাৰ আচ্ছা শুনচোন এই নামটিৰ কি আছিল ল'ৰাটো পিংকু সি মই নথকাত কেতিয়াবা আহিছিল নেকি কথাটো কি হ'ল মই একো গমেই পোৱা নাই নহয় নাই ছাৰ তেওঁক তেতিয়াৰ পৰাই দেখাই নাই বায়েকক এদিন টাউনত লগ পাইছিলোঁ তেওঁ বোলে কিবা চাকৰি এটাত সোমালে হয় নেকি হ'ব যা তই পাকঘৰতে কাম কৰগৈ মোৰ 3টা বজাত মিটিং এখন আছে তই যা ঠিক আছে হ'ব বলা তুমি বহুত দেৰি কৰা দেই ৰবাচোন ৰবা আৰু কিবা বজাৰ আছে নেকি মনত পেলাই লওঁ হ'ব দিয়া টাউনখন ওচৰতে আছে কিবা লাগিলে লৈ আনিমগৈ পিছত আহা পৰিৱেশটো যে ইমান ধুনীয়া ঐ আহা আকৌ ৰবা গৈছো কি হল তই হেবু কথাকে ভাবি আছ নেকি বাদ দে বাদ দিও বুলিলে বাদ দিব নোৱাৰিও বা কিছুমান কথা মানুহৰ অন্তৰৰ লগত জড়িত হৈ থাকিলে তাক পাহৰি যোৱাটো বৰ কঠিন ময়ো সেইখিনি বুজি পাওঁ কাৰণ ময়ো জীৱনত বহুত ঘাট প্ৰতিঘাতৰ মাজেৰে পাৰ কৰিলোঁ মা দেউতাই সৰুতে এৰি থৈ যোৱাৰ পাছত তোক পঢ়ুৱাই শুনোৱাই ডাঙৰ দীঘল কৰিলোঁ আৰু সেই স্বাৰ্থতে মই নিজৰ কথা ভাবিবলৈ সময়ে নাপালোঁ মই গম পাওঁ বা তই মোৰ কাৰণে যিমানখিনি কৰিছ সেয়া মই কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু কোৱাৰ প্ৰয়োজনো নাই মোৰ কিন্তু মই যি কৰিলোঁ জীৱনটোত কেৱল বেয়া কৰিলোঁ বেয়া মানে গোটেই জীৱনটোৱে শেষ হৈ গ'ল চালা তোমাৰ ভাগৰ লাগিছে নে নাই নাজানো দেই মোৰ কিন্তু বিৰাট ভাগৰ লাগিছে জানা ভাগৰ মোৰো লাগিছে কিন্তু তাতকৈ বেছি মোৰ ভাল লাগিছে তুমি কাষত আছা যে ইছ বিয়া আৰু তুমিহে পাতিছা আৰু কিবা এটা শুনিছিলা নেকি তাকেহে কিবা এটা শুনা যেন পালো কোন ঐ শুনাচোন নাযাবা আহা গুচি আহা বতাহত চাগে দৰজাখন বন্ধ হৈছে জানো মোৰ কিবা ভয়ে লাগিছে একো নহয় ভয় নকৰিবা বতাহত চাগে দৰজাখন ইমানকৈ মাৰি আছে ৰাজা চাওঁ ইফালে আহাচোন একো অসুবিধা হোৱা নাই নহয় নাই নাই একো অসুবিধা পোৱা নাই কিবা অসুবিধা পালে জনাবা অসুবিধা একো পোৱা নাই বাৰু হয় হেৰি কালি বতৰটো বৰ বেয়া আছিল ইমান বতাহ ইমান গাজনি মাৰিছে কালিতো বতাহ নাছিল গৰমহে পৰিছিল কি কয় আপুনি কালিচোন বহুত বতাহ আপুনি চাগে শুই গ'ল হ'ব পাৰে হ'ব দিয়া ঠিক আছে দিয়ক মই বজাৰৰ পৰা আহোঁ দাদা কোৱা এই শুনকচোন পানী চুইচটো অফ কৰি দিয়কচোন অথনিয়াৰ পৰা পানী পৰি আছে কথা পানী চুইচটো অফেই আছে বহুত জোৰকে শব্দ কৰি আছে বৰষুণ দিয়াৰ দৰে পানী পৰি আছে অফ কৰি দিব দেই কথাটো কি কালি বতাহ আজি পানী কিবা খেলি মেলি লাগি আছে ছাৰ তুমি এই ঘৰটো চোৱা চিতা কৰা নহয় হয় ছাৰ মই ইয়াতে থাকোঁ ইয়াত থকা বহুত দিনেই হ'ল মানে বছৰে হ'ল আৰু এই ঘৰটো কিমান পুৰণি ভাড়া ঘৰটো 3 বছৰমান হ'ল আমাৰ ৰুম বনাই আছে আৰু ওপৰত ৰুম আৰু আছে
অঁ ছাৰজন কিন্তু ভাল দেই। অ' ছাৰ, এই ছাৰ বেলেগ ভাল। বাকী আপোনাৰ অফিচ? মোৰ অফিচে ওচৰতে, সেইকাৰণে ৰুমটো ইয়াতে ল'লোঁ। তুমি এটা কাম কৰিবা নহয়? অঁ কওকচোন। মোক গেটৰ চাবি এপাত দি দিবা। হয়। তাৰমানে মোৰ কেতিয়াবা দেৰি হ'ব পাৰেতো। হয় হয় হয়, ঠিক আছে। ঠিক আছে হ'ব, মই দি দিম। শুনাচোন, কোৱা। মোৰ কিবা এটা ভাল লগা নাই। কি হৈছে? তোমাক কিবা এটা ক'বলৈ আছে। কিনো ইমান ফৰ্মেলিটিত কৈ আছা? কোৱা আকৌ, কি হৈছে? মই কিবা আনইজি ফিল কৰি আছোঁ। তোমাৰো যে আৰু নহয়, মই দিনটো বাহিৰত থাকোঁতেই তুমি আনইজি ফিল কৰিলা। কি যে হ'ব মোৰ মানুহজনী। মোৰ কিবা ভয় লাগি আছে, কিবা কিবি লাগি আছে। তুমি চাগে মোবাইলত ভূতৰ চিনেমা চালা, সেইকাৰণে তোমাৰ ভয় লাগিছে। এতিয়া সেইবিলাক বাদ দিয়া, ধুনীয়াকৈ শুই যোৱা, টেনশ্যন লৈ থাকিব নালাগে। গুড মৰ্ণিং য়ং বয়। গুড মৰ্ণিং দাদা। কিবা ক'বা? মানে দাদা, ৰুমটোত কিবা শব্দ কৰি থাকে। আজি ৰাতিটো ভালদৰে শুব পৰা নাই। প্ৰথমতে এওঁ কথাটো কৈছিল, মই বিশ্বাস কৰা নাছিলোঁ। আজি ৰাতি মই নিজে শব্দবোৰ শুনা পাইছোঁ। কিবা ভাল লগা নাই। কি হ'ব পাৰে বাৰু? কাৰণটোনো আৰু কি? তোমালোকে চাগে কিবা কথাত ভয় খাই আছা। বেলেগ কথা একো নহয় বাৰু। মানে শব্দ কৰি থাকে, ভৰিৰ শব্দ, কোনোবাই কান্দি থকা শব্দ, খোজকাঢ়ি থকাৰ শব্দ। কোন আহিছে? ৰ'বচোন। বাহিৰত খোজৰ শব্দ শুনিছানে তুমি? কোনোবাই খোজকাঢ়ি আছে। কোন? কোন? কোন ন? কোনোবা দৰ্জাৰ ওচৰত কোনোবা ৰৈ আছে। কোন? ব'লা শুওঁগৈ ব'লা, ৰাতি বহুত হ'ল।